আপোনাৰ হেল্থ চেকআপ কৰিব যায় নে নাযায়? নিশ্চয় যায়, যাবই লাগিব। আমাৰ হেল্থ কিমান বেমাৰ হৈ থাকে, কিমান বেমাৰ আহি আছে, হেল্থ চেকআপ নকৰিলে কেনেকৈ হ'ব? কিন্তু আপোনাৰ বাইকখনকো আপোনাৰ চেকআপৰ প্ৰয়োজন, এইটো কথা আপুনি জানেনে নাই? বাইকখনকো চেকআপ লাগে, বাইকখনকো ট্ৰিটমেণ্ট লাগে। হয়, ঠিকে ভাবি আছে আপুনি। মই কৈছোঁ ছাৰ্ভিচিঙৰ কথা। ছাৰ্ভিচিং কৰিব নিয়ে নে আপুনি বাইকখন? যদি নিয়ে, এই ভিডিঅ'টো শেষলৈকে আপোনালোকে চাওক। মই আপোনালোকক ক'ম বাইকখন ছাৰ্ভিচিং কৰিব নিলে কি বস্তুত বেছি গুৰুত্ব দিব লাগে, কি বস্তুত বেছি খিয়াল ৰাখিব লাগে। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাড়ী এখনৰ চবতকৈ ইম্পৰ্টেণ্ট বস্তু, চবতকৈ গুৰুত্বপূৰ্ণ বস্তু হৈছে মবিল। হয়, আপোনাৰ ভাষাত বা মোৰ ভাষাত মবিল, কিন্তু ইয়াক ইঞ্জিন অইল বুলি কয়। এইটো ছাৰ্ভিচিঙৰ প্ৰতি আপোনালোকে চেঞ্জ কৰিব লাগে। এইটো চেঞ্জ কৰিলে গাড়ীখন স্মুথ হৈ থাকে, ফুয়েল এফিচিয়েণ্ট হৈ থাকে। আৰু মবিলটো চেঞ্জ কৰোঁতে কিছুমান বস্তুত আমি ধ্যান দিব লাগে, যেনেকৈ মবিলটোৰ কোৱালিটিটো। ভাল কোৱালিটিৰ মবিল ভৰাব, তেতিয়া আপোনাৰ গাড়ীখন ফুয়েল এফিচিয়েণ্ট হৈ থাকিব। কিন্তু কিছুমান মবিল আছে, সেইবিলাক ভৰালে ইঞ্জিনে কষ্ট পায়। গতিকে মবিলটো চেঞ্জ কৰি থাকিব ছাৰ্ভিচিং কৰিব। কিন্তু মবিলৰ পৰিমাণ লৈ কথা আছে। চব বাইকত, বিভিন্ন গাড়ীত মবিলৰ এমাউণ্টটো বেলেগ বেলেগ, মবিলৰ পৰিমাণটো বেলেগ বেলেগ। গতিকে আপোনাৰ গাড়ীখনক কিমান পৰিমাণৰ মবিল লাগে সেইটো আপুনি মানে চাই ল'ব। সেই হিচাপে আপুনি মবিল ভৰাব। আপোনাৰ গাড়ীখনক ছাপ'জ 10 লিটাৰ মবিল লাগে, কথাটো কৈছোঁ মই। 10 লিটাৰ মবিল লাগে, আপুনি যদি 5 লিটাৰ মবিল দিয়ে, গাড়ীখনে সিমান কাম কৰিব নোৱাৰিব, যিমান সি কাম কৰিব পাৰে আচলতে। গতিকে আপুনি মবিলটো সিমান দিব যিমান আপোনাক গাড়ীখনক লাগে। আপোনাৰ গাড়ীখনত এডাল চেইন আছে আৰু চেইন স্পক আছে। এই চেইন স্পকটো এখন মানে কভাৰ হৈ থাকে কিছুমান গাড়ীত খোলাও থাকে। এই চেইন স্পকটো ঢাকনখন খুলি পেলাই চেইন স্পকটো ছাৰ্ভিচিঙৰ প্ৰতি আপুনি চাফা কৰিব দিব। এইবিলাক মানে ছাৰ্ভিচিং কৰিব নিলে তেওঁলোকে নকৰে, মানে খুলিব লাগে, টাইম যায়, সিহঁতে মানে টান পায় আৰু। সেইকাৰণে আপুনি ক'ব যাতে চেইন স্পকটোৰ মানে ঢাকনখন খুলি সেইটো চাফা কৰে যেন। ধূলি বালি বহুত জমা হৈ যায়, সেইটো চাফা কৰি থাকিলে সেইটো বেছি দিন লাষ্টিং হয়। নহ'লে 1-1.5 বছৰ ভিতৰতে আপোনাৰ চেইন স্পক একদম ডেমেজ হৈ যাব। গতিকে আপুনি চেইন স্পকটো চাফা কৰি থাকিব। আপোনাৰ গাড়ীখনত এটা এয়াৰ ফিল্টাৰ থাকিব, এয়াৰ ফিল্টাৰ, যিটো যেতিয়া বেয়া হৈ যাব আপোনাৰ গাড়ীখনৰ মাইলেজটো বহুত কমি যাব। গতিকে এই এয়াৰ ফিল্টাৰটো টাইম টু টাইম চাফা কৰি থকা বহুত প্ৰয়োজন। কিন্তু এই এয়াৰ ফিল্টাৰটো অকণমান ভিতৰত থাকে, গাড়ীখনৰ অকণমান ভিতৰত থাকে। বিশেষকৈ আজিকালি নতুন জেনেৰেশ্যনৰ গাড়ীবিলাক, যেনেকৈ আপোনাৰ স্কুটিবিলাকৰ কথা মই কৈছোঁ, স্কুটি বা এক্টিভা, তাৰমানে ছিটৰ তলত একদম মাজত এয়াৰ ফিল্টাৰটো থাকে। সিহঁতে হেলাতে মানে টান পায়, সিহঁতে এইটো খুলি পেলাই চাফা কৰিব। কিন্তু আপুনি ধ্যান ৰাখিব আপোনাৰ গাড়ী, গতিকে এইটো খুলি পেলাই চাফা কৰি সিহঁতে ডাইৰেক্ট মানে এই ব্ৰেক চেক মিলাই একদম ধুই পেলাই দি দিয়ে আপোনাক। কিন্তু আপুনি চাব যাতে এয়াৰ ফিল্টাৰটো চাফা কৰে। কিন্তু যদি আপুনি এয়াৰ ফিল্টাৰটো চাফা নকৰে, খুব কম দিনৰ ভিতৰতে আপোনাৰ এয়াৰ ফিল্টাৰটো ডেমেজ হৈ যাব আৰু আপোনাৰ গাড়ীখন বহুত দিগদাৰী পাব আপুনি। বাকী হেণ্ড ব্ৰেক, চেইন এইবিলাকতো আপুনি টাইম টু টাইম মেইনটেইন কৰিব লাগিবই। হেণ্ড ব্ৰেকটো মিলাব, তাতে কেবুল থাকে, কেবুলত নাট থাকে, নাটকেইটাত মিলাব পাৰি। আৰু আপোনাৰ চেইনটো আপুনি মিলাব লাগে, মানে চেইনটো ঢিলা হৈ যায়। বিশেষকৈ আজিকালি যিবিলাক বাইকত পিক আপটো বহুত বেছি, চেইনটো ঢিলা হৈ যায়, সোনকালতে ঢিলা হৈ যায়। তেতিয়া আপুনি চেইনটো টাইট কৰি থাকিলে টাইট যদি নকৰে চেইনটো একদম বেয়া হৈ যাব। আৰু টাইমত মানে অইল দি থাকিব চেইনটোত, তেতিয়া স্মুথ হৈ থাকিব চেইনডাল। সেইখিনিয়ে আৰু আপোনালোকে নিশ্চয় বুজি পাইছে বাইকখন ছাৰ্ভিচিং কৰিব নিলে কি কি বস্তুত আপোনালোকে বেছি গুৰুত্ব দিব লাগে। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ মই আপোনালোকৰ কাৰণে সদায় নতুন টেকনিকেল ভিডিঅ'ছ লৈ আহি থাকিম। আজিকালি ইমানেই, ধন্যবাদ, জয় অসম।